আজি আমি পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ ইম্পৰ্টেণ্ট MCQ কেইটামান ডিছকাছ কৰিম। সদায় এটা অসৎ যথাযথ আৰু সৰু প্ৰতিবিম্ব গঠিত হয় কেতিয়া? যেতিয়া তোমাৰ কি হয় উত্তল দাপনৰ দ্বাৰা। পোহৰৰ বেগ সৰ্বোচ্চ ক'ত হয়? ইয়াৰ উত্তৰটো হ'ব তোমাৰ শূন্য স্থানত। পোহৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰিছে, এতিয়া আপতন কোণৰ কি মানৰ বাবে ৰশ্মিৰ গতিপথ সলনি হ'ব? সদায় মনত ৰাখিবা যে কি 90 ডিগ্ৰী হ'লে তোমাৰ কি হ'ব ৰশ্মিৰ গতিপথ সলনি হ'ব। তেতিয়া সেইটো তোমাৰ কি হৈ যাব প্ৰতিসৰণ নহ'ব, তেতিয়া তোমাৰটো কি হ'ব তোমাৰ প্ৰতিফলন হৈ যাব। এখন অৱতল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব সদায় কি হ'ব তোমাৰ সৎ আৰু পৰিৱৰ্তিত হ'ব। এখন উত্তল লেন্সৰ প্ৰকাশযোগ্য নিৰ্ণয় কৰিব পাৰি কেতিয়া? যেতিয়া আমাৰ কি হ'ব ফাষ্ট ব্যাসাৰ্ধৰ পৰা আমি পাৰোঁ। এখন লেন্সৰ মাজেৰে পাৰ হৈ যাওঁতে পোহৰৰ কেইবাৰ প্ৰতিসৰণ ঘটে? কেইবাৰ কোৱা? 2 বাৰ। উত্তল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব কি হ'ব? সদায় তোমাৰ লক্ষ্যবস্তু অৱস্থানৰ লগত ওপৰত নিৰ্ভৰ কৰি ওলোটা বা থিয় হ'ব। এখন উত্তল লেন্সৰ দ্বাৰা গঠিত প্ৰতিবিম্ব আকাৰ লক্ষ্যবস্তু আকাৰৰ সমান যদি, তেতিয়া কি হ'ব তোমাৰ উত্তৰটো 10 সেণ্টিমিটাৰ। এখন লেন্সৰ সমতা -2 ডায়োপ্টাৰ, এতিয়া লেন্সখন কি প্ৰকাৰৰ হ'ব চোৱা। -2 ডায়োপ্টাৰ মানে কি? এখন তোমাৰ কি হ'ব লাগিব কোৱা? কি হ'ব লাগিব? এখন লেন্সৰ নাম কি? তোমাৰ কি হ'ব অৱতল লেন্স হ'ব লাগিব। ঠিক আছে, অৱতল লেন্সনে তোমাৰ কি হ'ব তাৰ ফকাছযোগ্যটো ইফালে থাকিব আৰু পাৱাৰৰ ফৰ্মুলা কি 1/f, মানে ফকাছযোগ্য যিটো চিন সেইটোৱে তোমাৰ পাৱাৰৰ চিন হ'ব আৰু ফকাছযোগ্য ইফালে থাকিলে তোমাৰ কি হ'ব নিগেটিভ হ'ব, হয়নে? সোঁহাতে থাকিলে পজিটিভ, বাওঁহাতে থাকিলে নিগেটিভ হয়। এখন লেন্সৰ সমতা 2 ডায়োপ্টাৰ, এতিয়া লেন্সখনৰ ফকাছযোগ্য কিমান? আমাৰ ফৰ্মুলা এটাই আছে p = 1/f। চ' আমাক কি দিয়া আছে? p দিয়া আছে, মানে সমতা দিয়া আছে। চ' আমি ফকাছযোগ্য কেনেকৈ কৰিলাম p f = 1/p কৰি দিম। ঠিক আছে, তেতিয়া আমাৰ কিমান আহিব তোমাৰ 0.4 মিটাৰ আহিব। দাঢ়ি খুৰাবলৈ এখন দাপোন ব্যৱহাৰ কৰা হয়, এতিয়া দাপোনখন কি প্ৰকৃতিৰ হ'ব? উত্তৰ তোমাৰ অৱতল দাপোন হ'ব। এখন লেন্স জুই জ্বলাবলৈ ব্যৱহাৰ কৰা হয়, এতিয়া লেন্সখন কি প্ৰকৃতিৰ? উত্তৰ তোমাৰ কি হ'ব উত্তল লেন্স। তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? উত্তৰ হ'ব তোমাৰ মৃত্তিকা। অৱতল দাপোন এখন গঠন কৰা প্ৰতিবিম্বটো অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল, এতিয়া লক্ষ্যবস্তু অৱস্থান ক'ত হ'ব লাগিব? ক'ত অৱস্থান হ'লে তোমাৰ অৱতল দাপোন এখন তোমাৰ কি হ'ব অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব? ইয়াৰ উত্তৰটো হ'ব তোমাৰ দাপোনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত হ'লে। লক্ষ্যবস্তু সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল দাপোনৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব? ইয়াৰ উত্তৰটো হৈছে তোমাৰ ফকাছযোগ্যৰ 2 গুণ দূৰত্বত ৰাখিব লাগিব। এখন গোলাকাৰ দাপোন আৰু ক্ষীণ গোলাকাৰ প্ৰত্যেকৰে ফকাছযোগ্য -15 সেণ্টিমিটাৰ দাপোন আৰু লেন্সখনৰ প্ৰকৃতি কেনেকুৱা হ'ব পাৰে? ইয়াৰ উত্তৰ হ'ব তোমাৰ কি 2খন অৱতল লেন্স হ'ব